কপালত আছেনে নাই নাজানো, কিন্তু হৃদয়ত সদায়েই আছা আৰু সদায়েই থাকিবা। দূৰত্বই একোটা সম্পৰ্কৰ শেষ কেতিয়াও কৰিব নোৱাৰে। দুখন অন্তৰ একেলগ হ'লেই প্ৰেম হয়। প্ৰেম এক স্বৰ্গীয় অনুভূতি। ইয়াৰ কোনো আকাৰ নাই, আকৃতি নাই, ৰং নাই, ইয়াৰ নাই কোনো ধৰ্ম। ত্যাগৰ নামেই হ'ল প্ৰেম, কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে। এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনেই যথেষ্ট। যেতিয়া প্ৰতিটোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব, সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন নতুন কিছুমান কবিতা ৰচিব। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজনে আন মানুহক নিঃসন্দেহে আৰু অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। জীৱনটোৰ পৰা এটা কথাই শিকিছোঁ, সম্পৰ্ক সকলোৰে লগত ৰাখিবা, কিন্তু আশা কাৰোৰে পৰা নকৰিবা।